আনফালে যদি চাব যায় ধুবুৰীৰ যি উচ্ছেদৰ বিৰোধিতা কৰিবলৈকে এক প্ৰকাৰে দেশ বিৰোধী মন্তব্য দিয়া পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত কি ক'ব আপোনালোকৰ অসমীয়া মহিলা মঞ্চৰ ফালৰ পৰা মই ভাবোঁ সেইখিনি চৰকাৰী মাটি হয়নে ধুবুৰীৰ যিখিনি উচ্ছেদ কৰিছে মাটিখিনি সেইখিনি আপোনাৰ চৰকাৰী মাটি গতিকে চৰকাৰী মাটিত বসবাস কৰাটো এনেও আপোনাৰ আইনগত নহয় সেইটো আইনৰ বিৰোধী কাৰণ কিয় চৰকাৰী মাটিত কোনেও বসবাস কৰিব নোৱাৰে আমিতো চৰকাৰী মাটিত বসবাস কৰা নাই যেহেতু চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰিছে গতিকে তেওঁলোকক চৰকাৰে উচ্ছেদ কৰি একো বেয়া কাম কৰা নাই তেওঁলোকক চৰকাৰে উচ্ছেদ কৰি ভাল কাম কৰিছে আৰু মোৰ মতে বিদেশীক আমাৰ নাগৰিক যিবিলাক অবৈধ নাগৰিক আছে তেওঁলোকক চিনাক্ত কৰি অতি সোনকালে তেওঁলোকক বাংলাদেশলৈ পঠাই দিব লাগে কাৰণ কিয় আমাৰ অসমখন বাংলাদেশীৰ আমি চৰণীয়া পথাৰ হ'বলৈ নিদিওঁ গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে ধুবুৰীৰ যি আপোনাৰ তেওঁ উচ্ছেদ কৰিছে এই উচ্ছেদটো তেওঁলোকে ঠিকেই কৰিছে কাৰণ তেওঁলোকে চৰকাৰী মাটিত বহি আছে আৰু আমাৰ অসমীয়া মহিলা মঞ্চৰ পৰা আমি এইটোৱে কওঁ যে তেওঁলোকক চিনাক্ত কৰক অবৈধ নাগৰিক চিনাক্ত কৰক কৰি কেনে তেওঁলোকক বাংলাদেশলৈ পঠাই দিয়ক আনফালে যদি চাব যায় আমি ইয়াৰ আচলতে অসমীয়া যুৱ মঞ্চৰ যি প্ৰতিবাদ সাব্যস্ত কৰিছে অসম বিৰোধী বা অসমীয়া জাতি বিৰোধী যি মন্তব্য প্ৰকাশ কৰিছে এক জাতীয় সংঘ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আনফালে যদি চাব যায় সেই নেতাক আচলতে অতি সোনকালে গ্ৰেপ্তাৰ দাবী জনাইছে অসমীয়া যুৱ মঞ্চই কেমেৰাত আকাশৰ সহযোগত অলিম্পিকা বৰাৰ ৰিপৰ্ট নেশ্যন এনি